মোৰ এই চেনেলটো যদি চোৱা নাই চাব আৰু সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শেষলৈকে চাব ফাইনেলি আহি পাই গ'লো কাৰ্বি পাহাৰ। এতিয়া কাৰ্বি পাহাৰত খেতি কৰা চাবলৈ যাম। এতিয়া আহি আছোঁ খেতি কৰা চাবলৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ খেতি কৰে, কেনেকৈ কি নীলা আকাশ, চাইডত পাহাৰ। ইমান ওখ দেখিছেনে বাৰু? সেই ঘৰটোত নেকি? কথা ক'ব পৰা নাই, ফোপনি উঠিছে। পাহাৰ ওপৰত উঠি আহি আছোঁ। চাহপাত বাগান একদম তলত, আকাশখন কাৰ্বি পাহাৰত আহি পানী খাইছে। কাৰ্বি মানে বটল আনিলে কৈ পানী খাব লগা হৈছে। ফোপাই গৈছো একদম। ইয়াৰ পৰা ৰাস্তা আছে নে? একদম শুই দিলে যেন তলত পৰোঁগৈ। এইবোৰ ধান ৰুব লগা হৈছে নেকি? নিজে নিজে কি ধান এইবোৰ? সিঁচিব লাগে। এইটো জুম খেতি কৰে। জুম খেতি মানে এইটো আপোনাৰ ধান কি ৰুব নালাগে? এইটো ৰুব নালাগে, অকল বনিব লাগে খালি। অকল কোৰ মাৰি মানে শাক পাচলি গুটি যেনেকে যেনেকা মাৰিব, শাক পাচলি যেনেকা খেতি কৰে সেই তেনেকাই। এইকেইটা গুম ধান নেকি? এইকেইটা গুম ধান। ইমান শকত শকত। এইটো ভেন্দি। বহুত ধৰণৰ পাতকেইটা দেখোন। বহুত ধৰণৰ পাত। এইটো কি কয়? আমাৰ টেঙা মৰা। এইটো কি কৈছো? এইটো আমাৰ বাখৰ পৰা এইটো এই হেন বংলং বুলি কয়। হেন বংলং মানে কাৰ্বি ভাষাত এইটো হেন বংলং বুলি কয়। এইটো আমাৰ ভাষা কয় এইটো এই মুচাং জামুদি। এতিয়া ইয়াৰ পৰা সুধিলে ডাইৰেক্ট ৰাস্তাত ওলাব পাৰিম নাই? এইটো কি কয়? এইটো ফুল নেকি? ফুল নহয়, এই যে এই কিবা কেতিয়াবা বোকাখাতত ওলাই থাকে, ইমানটো লাম্বা লাম্বা থাকে যে, এইটো কি কয়? বগা কৰি যে ওলাই থাকে যে, এইটো এইটো কচু নেকি? এইটো ৰোল পপ লিখিয়া যে, ৰোল পপ লিখাইছে নি? তেনেকৈ লিখিয়া বগা বগা। বাৰু আহি পালোঁ এতিয়া পাহাৰৰ ওপৰত চাংঘৰ আহি পালোঁ আমি। ঘামি কৰি অৱস্থা নাই। এতিয়া শুইহে দিওঁ আৰু শুই আছক। পাহাৰৰ ওপৰত চাংঘৰ। এয়া শাক ৰঙালাও, পাহাৰীয়া ৰঙালাও হয় নাই? ঘামি পেলাই অৱস্থা নাই। এয়া কাঞ্চনজংঘা হাই। এয়া নাম ৰাজীৱ। পুৰা গৰম দেই। আহিবলৈ কি লাগে? ভাল লাগিব ন? কোমলীয়া যদিও সোৱাদ আছে দেই। অলপ ডাঙৰ থাকে, অপইতা নহয় আৰু সেইটোতো এইটো মিৰ্গা লিখিয়া গোম ধান আৰু চাহ, লাল চাহ। জুম খেতি এইবোৰ পাহাৰত কৰা।
কেতিয়া কাটিবলৈ হয় এইবোৰ? নৱেম্বৰ মানে আমাৰ গাঁৱত যিবোৰ ধান কৰে একেলগতে হ'ব এইবোৰ গোমধান। এইবোৰ ধান সিঁচিহে দি আছে, ৰুব নেলাগে নহয়, হয় নাই? জুম খেতি পাহাৰৰ ওপৰত তলৰ পৰা 4 কিলোমিটাৰ উঠি আহিলোঁ আমি। এয়া জুম খেতি, গোমধানৰ খেতি, ঢেৰ বিভিন্ন ধৰণৰ খেতি ইয়াত কৰি আছে। এইবোৰ টঙি ঘৰবোৰ কাৰ? আহিব চবৰে টঙি ঘৰ আছে ন? টঙি ঘৰ মানে চাংঘৰ। এজোপা কি গছ? ফুল বা ফুলো ৰৈছে। दुकान सुकान नहीं जाता, बगान में थे दूंगे जान अनवेल भी लगे। माने मुनी दो ये ओंग में ओंग लो, माने इनुवेरा फान पिलोंग मार पो पिया है, सोचा है ना पुलो, अरेंग दो बटे किलोंग ना कम चेट पो पिया है, लगन पैसा होगा, दुई ना खाबो पाइबो ना, ये तो मेरा नॉन, ये तो कि रंगलाव पात, या टेंगा पात, गुड्रोम टेंगा पात, खाबोले है ना? या कसु, तेलिया कसु। কি হল? কি জোক লাগিলে নেকি? এয়া দিনটোৰ শেষত এতিয়া যাবলৈ হৈছে ঘৰলৈ, শাক পাচলি লৈ কৰি এয়া যাবলৈ লৈছোঁ এতিয়া। এয়া জুম খেতি, এইবোৰ চব খেতিয়ে খেতি। এতিয়া গৈ থাকোঁ। আকৌ লগ পাম অন্য ঠাইত অন্য ভিডিঅ'ৰ লগত। ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো বজাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ। ਸੁਣੇ ਬਾਲੀਵੁੱਡ ਮਿਊਜ਼ਿਕ ਦੀ ਵੇਵ ਆ ਨਾ ਭਾਲਦੇ ਕੋਫੇ ਵਗਾਉਣਾ ਵੀ ਆਉਂਦਾ ਤੇ ਲਿਰਿਕਸ ਹੈ ਚੰਗੇ ਜਿਹੜੇ ਚੱਲਦੇ ਸੀ ਕਿਸੇ ਤੋਂ ਨਾ ਠੱਲਦੇ ਸੀ ਉਹਨਾਂ ਦਾ ਬਣਾਉਂਦੇ ਆ ਕਲਾਉਨ ਮੁੰਡੇ ਬਰਾਉਨ ਮੁੰਡੇ ਆਹੋ ਦੇਸੀ ਜੇ ਗੀਤਾ ਟਰੈਪ ਜੀ ਬੀਟਾ ਸਿਰ ਕੱਢ ਗੱਜ ਦੇ ਸਪੀਕਰਾਂ 'ਚ ਵੱਜਦੇ ਬਰਾਉਨ ਮੁੰਡੇ